যিবিলাক গাইডলাইন্স বনাইছিল গাইডলাইন্স বনোৱাৰ বাহিৰৰ স্বাৰ্থত তেওঁলোকে আৰু বেলেগকৈ কাৰ্যকৰী কৰে বাহিৰত তেওঁলোকে গাইডলাইন্সটো ঠিকেই বনায় কিন্তু বাহিৰত কাৰ্যকৰী নকৰে তেওঁলোকে নিৰ্বাচনৰ সময়ত ভুৱা ৰাইজক প্ৰতিশ্ৰুতি দি ফালে আমাৰ একক সংখ্যাগৰিষ্ঠতাৰে মাইনৰিটি ভোটাৰ্ছ তাৰমানে মুছলিম ভোটাৰ্ছসকলৰ পৰা তেওঁলোকে ভোটটো লৈ ফালে পিছদিনাই গৈ ফালে তেওঁলোকক দিছপুৰত তেওঁলোকে বিক্ৰী কৰি থৈ আহিছে আপোনালোকে দেখাই পাইছে যিহেতু আমাৰ অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতেহে বৰ্তমান BTCৰ চিফ হৈ আছে আমি দেখা পাই আছোঁ চৰকাৰে BPFে আজিৰ দিনত চৰকাৰ চলাই আছে আগতো তেওঁলোকে চৰকাৰ চলাইছিল তেওঁলোকৰ চৰকাৰ চলাকালীন আপোনালোকে দেখা পাব BTC চৰকাৰৰ যোনটো গাইডলাইন্স তেওঁলোকে বনায় ছাপ'জ ফৰ এক্সাম্পল মই দিব বিচাৰিছোঁ তেওঁলোকে ইতিমধ্যে VCDC বা চেয়াৰমেনৰ নিযুক্তি তেওঁলোকে দিছে সেই নিযুক্তিৰ ক্ষেত্ৰত BTC চৰকাৰৰ যোৱা 17 তাৰিখে অক্টোবৰৰ আপোনাৰ যি তেওঁলোকৰ নটিফিকেশ্যন জাৰি কৰিছিল তাত স্পষ্টভাৱে দিয়া আছিল মেম্বাৰৰ কাৰণে মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী চেয়াৰমেনৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ লাগিব কিন্তু তাৰ স্বত্তেও তেওঁলোকে যিবিলাক গাইডলাইন্স বনাইছিল গাইডলাইন্স বনোৱাৰ বাহিৰৰ স্বাৰ্থত তেওঁলোকে আৰু বেলেগকৈ কাৰ্যকৰী কৰে বাহিৰত তেওঁলোকে গাইডলাইন্সটো ঠিকেই বনায় কিন্তু বাহিৰত কাৰ্যকৰী নকৰে তেওঁলোকে টোটেলি ফেইলিয়াৰ হৈছে চৰকাৰ চলোৱাৰ খাতিৰত 5টা গেৰেণ্টিৰ কথাটো বাদেই দিয়ক BPFে 5টা গেৰেণ্টিৰ ভিতৰত এটা গেৰেণ্টিৰ কথা কৈছিল তেওঁলোকে ভূমিৰ পট্টা দিম বুলি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ভূমিৰ পট্টা দিব এইটো কি হ'ল ডাঙৰ এটা প্ৰশ্ন কাৰণ যোৱা 17 বছৰ কিন্তু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰে চৰকাৰ আছিল তেতিয়াৰ সময়ত তেওঁ কেইজন মানুহক ব্যক্তিক ভূমিৰ পট্টা দিছে দিব পৰা নাই কিন্তু প্ৰমোদ বড়োৰ ডাঙৰীয়া চৰকাৰ চলাকালীন আমি প্ৰায় 3.5 লাখ মানুহক ভূমিৰ পট্টা দিছোঁ তাৰ উদাহৰণ আপোনালোকে দেখাই পাই আছে জল পট আৰু তেওঁলোকে কৈছে চৰকাৰ গঠন কৰাৰ 1 মাহৰ ভিতৰতে তেওঁলোকে ভূমিৰ পট্টা দিব আজিলৈকে তেওঁলোকে এজন ব্যক্তিক ভূমিৰ পট্টা দিয়া নাই তেওঁলোকে কৈ আছে বাজেটত যুৱবিলাকৰ কাৰণে 100 কোটি দিব তেওঁলোকে আজিৰ দিনত ব্যক্ত কৰিব নাই বাজেটত আমি 100 কোটি 1000 কোটি টকা ধৰিব পাৰোঁ কিন্তু কোন ফাণ্ডত কি ডিপাৰ্টমেণ্টত কি ৱাইজত ধৰিছে এইবিলাক কথা ৰাইজক তেওঁলোকে আজিৰ দিনত জনাব পৰা নাই গতিকে তেওঁলোকে যে BTC চলাব আজিৰ দিনত ফেইলাৰ হৈছে আচলতে তেওঁলোকে হ'ল BTCখন শাসনভাৰ লাগে আৰু BTCত তেওঁলোকে কাৰ্যকাৰী চলাকালীন তেওঁলোকে একমাত্ৰ BTCৰ ধন লুটিব লাগে উঠি ৰাজা বহি ৰাজা হ'ব লাগে তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িব লাগে এইবিলাক উদাহৰণ আমি আগতে দেখা পাই আহিছোঁ BTCত তেওঁলোকে দুৰ্নীতিৰ সদাগৰ হয় আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া এজন বেপাৰী হয় তেখেতে কৈ থাকে মই 1 টকা দি ফালে 2 টকা লোৱা ব্যক্তি কাৰণ তেখেতৰ কথাৰ একো ভেলু নাই কেতিয়াবা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৰি ধৰবাও গুচি যায় কেতিয়াবা আকৌ হেমন্ত বিশ্ব শৰ্মাক বান্দৰ বুলিও কয় তেখেতক অসমৰ বছ বুলিও কয় তেখেতৰ কথাৰ কোনো ব্যক্ত নাই বা তেখেতৰ কথাৰ কোনো ভেলু নাই আমি দেখা পাইছোঁ আপোনালোকে দেখাই পাইছে যিহেতু আমাৰ অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতেহে বৰ্তমান BTCৰ চিফ হৈ আছে আমি দেখা পাই আছোঁ কাৰণ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই 28টা আসন পোৱাৰ স্বত্বতো কিহৰ ভিত্তিত আজি তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছদিনা যাই পেলাই BJPৰ ভৰি ধৰি লৈছে তেওঁলোকে ইমান দিন হাগ্ৰামা মহিলাৰ ডাঙৰীয়া প্ৰমোদ বড়োক তেখেতে তুচ্ছ তাচ্ছিল্য কৰি আছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াই BJPৰ লগত লগ লাগি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCখন চলাই আছে প্ৰমোদ বড়ো ডাঙৰীয়াই BTR চুক্তি কৰি ফালে বড়ো ৰাইজক ঠগিছে প্ৰমোদ বড়ো ডাঙৰীয়াই বেপাৰী হয় আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কি হয় তেখেতে 28টা চিট পোৱা স্বত্তেও আজি কিহৰ স্বাৰ্থত তেওঁলোকে আজি BJPৰ ভৰি ধৰিবলৈ গৈ আছে আৰু BTCত আজিৰ দিনত জয়ন্ত মল্ল ডাঙৰীয়াই BTCৰ চিফ হৈ আছে আৰু তেখেতেহে আজি BTCত তেওঁলোকে হস্তক্ষেপ কৰি আছে তেখেতেহে আজি BTCখন চলাই আছে মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ আজি আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসমৰ অধ্যক্ষ হয় তেখেতৰ যোনটো IB আছে ডিমাকুছী IBৰ পৰা আথিৰিঘাট যোৱা যোনটো ৰাস্তা অসমমালা ৰাস্তা এই আন্দিৰিঘাটত যোৱা যোনটো অসমমালা ৰাস্তা সেই অসমমালা ৰাস্তাৰ যোনটো আধাৰশিলা কৰিছে তাতে বিশ্বজিৎ দৈমাৰীৰ নেম প্লেটত তেখেতৰ নামো নাই বৰঞ্চ জয়ন্ত মল্ল ডাঙৰীয়াৰে নাম আছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নাম আছে কিমান লাজৰ ঘটনা হ'ব পাৰে তেখেতৰ নিজা সমষ্টি কিন্তু বৰঞ্চ তেখেতৰ নাম ইয়াতে নাই উল্লেখ নাই গোটাই আমি দেখাই আছোঁ তেখেতে বৰ্তমান BTCৰ চিফ হৈ আছে কাৰণ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ইমান দিন কৈছিলে এফচুৱে BTCখন চলাই আছে দীপেন বড়ো ডাঙৰীয়া FC অফিচৰ পৰা BTC চলায় আজিৰ দিনত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ইয়াৰ উত্তৰ দিব পাৰিব নেকি যে BTCখন কোনে চলাই আছে তেওঁলোকে BTC চলাব পৰা নাই তেওঁলোকে নিৰ্বাচনৰ সময়ত ভুৱা ৰাইজক প্ৰতিশ্ৰুতি দি ফালে আমাৰ একক সংখ্যাগৰিষ্ঠতাৰে মাইনৰিটি ভোটাৰ্ছ তাৰমানে মুছলিম ভোটাৰ্ছসকলৰ পৰা তেওঁলোকে ভোটটো লৈ ফালে পিছদিনাই গৈ ফালে তেওঁলোকক দিছপুৰত তেওঁলোকে বিক্ৰী কৰি থৈ আহিছে